चल भैया गुड नाइट। चल भाई गुड नाइट। गुड नाइट। वेलकम टू असम। थैंक यू भाई थैंक यू। আমাৰ বিকাশ দা নেক্সট লেভেল কামিং সুন আহি আছে। নেক্সট ৰাইড ধামাকা আছে তো লগত। তো কোনে আমাৰ ধুনীয়াকৈ লাডাখ ট্ৰিপ কৰি আহিছে আল্টিমেট পুৰা কষ্ট কৰি আহিছে আৰু ফাইনালি আহি পাইছে ভালকে। মোৰ ড্ৰিম বাইক হয় এখন কেতিয়াবা যদি सो हाय गाइस एंड वेलकम बैक टू माय यूट्यूब चैनल। और तो मैं शिलंग मेघालय क्योंकि जो आम जटपाजी आइसे और जटपाजी लग समीनंद आइसे गोटेबार टीम एट आईसो आम शिलंगत घूरब कारण जीतु अकम सीते आइसे दिल्लीर पर घूरब कारण और आम आईसो स्कर्पिओ लैकिने और इपिने आसे चाब आइसे पूरा आसाम वेस्ट बेंगल पर लैकिने बिहार उत्तराखंड दिल्ली हरियाणा पंजाब और इपिने चाब जम्मू काश्मीर लेह लद्दाख नेपाल और इपिने आई आसे कामिंग सुन आम विकास दा नेक्स्ट लेवल कामिंग सुन आहि आसे नेक्स्ट राइड धमाका आइसे तो লগত और इपिने आसे आमार बॉस आमार गाड़ी कैप्टन और इपिने जटपाजी वेलकम टू असम। थैंक यू भाई थैंक यू। और इपिने आसे आमार दादा हे और गई आसो चाওক किमान दूर घूरिब पारो मेघालय आम घूरिम एके লগত और कत कत जाम गोटेखिनि आपनाक देखाइছো बारो और इहतर बाइक दुखन लैसे दुखन BMW लय और इपिने आसे इपिने जटपाजीर এখন और इपिने आसे তেওঁৰ লগত যিজন আছে नामটো মোৰ नामটো বাবা মুখত নাই লাডাখ ট্ৰিপ কৰি আহিছে আল্টিমেট পুৰা কষ্ট কৰি আহিছে আৰু ফাইনালি আহি পাইছে ভালকে ভালে ভালে। কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা তোমাৰ? এক্সপিৰিয়েঞ্চ কি গমে পায় অৱস্থা কিবা অৱস্থা কাহিনী পায় এইটোৱে ফিল হয়। আৰু এপিনে আমাৰ অংকুৰ ভাইক লগ পালোঁ বন্ধু অংকুৰ দিয়া ভাল লাগিল। তো চাওঁ কিমান দূৰ যাওঁ না কি কোৱা? তো গৈ আছোঁ আৰু চাওঁ কিমান দূৰ কভাৰ কৰিব পাৰোঁ আৰু শ্বিলং চেৰাপুঞ্জী আৰু ক'ত ক'ত যাম পালোঁ বেছি দূৰ নাই। যিহেতু আমি ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ গুৱাহাটীৰ পৰা বহুত ট্ৰাফিক আছিলে চ' সেয়া অলপ মাজে মাজে বৰষুণো পাই আছোঁ আৰু আপোনাক দেখাই আছোঁ ক'ত যাম কি নকৰোঁ গোটেইখিনি কৈ আছোঁ। প্ৰেমৰ বতৰা বাইক চাওক না ইয়াৰ মোৰ ড্ৰিম বাইক হয় এখন কেতিয়াবা যদি পাৰোঁ ল'ম আৰু জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ মতে কি জানো মায়া সনা উকাৰাতিতে ফুলে
কেতেকি মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ সো এনেকৈ বৰ্তমান আহি পালোঁ 7 ছিষ্টাৰ আমি বাইক দুখন ৰখা আছে জেট ভাইয়াৰ আৰু এজনৰ আৰু যোনজন তেওঁৰ লগত আছে আৰু গৈ আছোঁ অকণমান ফটো চটো তোলোঁ মানে লগ পোৱা ছোৱালীৰ ভিডিঅ' অকণমান দেখা আছে আপোনালোক बिजली चमक रही है भाई कैसा लग रहा है? बिजली बढ़िया मजा व्यू ठीक है ना खतरनाक अल्टीमेट बिजली चमक रही है बादलों में तगड़ी वाली আপুনি চাওক না কি ধুনীয়া লাগিছে ভিউটো বহুত দিন পিছত আহিছোঁ ইয়াতে কমচে কম एयरपोर्ट है क्या बांग्लादेश 1 বছৰমান পিছত আহিছোঁ চাগে এনেকুৱা লাগি আছে এইটো চাগে এইপিনে আছে বাংলাদেশ পুৰা ডাউকিৰ পৰা এইটো ভালকৈ দেখা যায় বা ডাউকিত আমি চাওঁ যদি পাৰোঁ কালি যাম মৰ্ণিং আপোনালোক দেখাম ভিডিঅ' চাওক না আৰু এইপিনে আছে পালা ৰিজৰ্ট এইটো बढ़िया भाई Few minutes later. সো এনেকুৱা কোনো আহি পালোঁ ৰাতি আৰু ৰাতি হৈ গ'ল এতিয়া 7:30 অকণমান লেট হৈ গ'ল আহোঁতে চ' আমি এখন হোটেলত আছোঁ যিটো বেৰান দেখা পাইছে এইখন হোটেলতে তো জেট পাজি আছে ভিতৰত আৰু চমেন্দাহঁতে আছে আৰু এনেকুৱা গাড়ী ৰাখি দিছোঁ হোটেল চব কি ধুনীয়া লাগি আছে বহুত ধুনীয়া লাগিছে আৰু এইপিনে দুখন BMW আৰু যাওঁ ৰুমলৈকে গৈ কিনে আপোনাক দেখাই আছোঁ তো যাওঁ ৰুমলৈকে যিহেতু অকণমান লেট হৈ গ'ল আকৌ খাবৰ কাৰণে ওলাব লাগিব আকৌ মৰ্ণিং যিখিনি পাৰোঁ ভিউ কভাৰ কৰি দেখাই থাকিম চ' সেয়াই আৰু The next morning. গুড মৰ্ণিং ফ্ৰেণ্ডছ আৰু গুড মৰ্ণিং ফ্ৰম চেৰাপুঞ্জী আৰু আমি কালি ৰাতি যিটো ভিডিঅ' কৰা নহ'ল অকণমান দেৰি হৈ গ'ল কিবা কামো আছিলে চ' কামবিলাক কৰি কমপ্লিট কৰিলোঁ আৰু জেট পাজি আৰু লক্ষিত ভাইয়া আছে লগত আৰু মানে আমি আছিলোঁ কালি 7 ছিষ্টাৰ একদম ওচৰতে একদম ৱাটাৰফল একদম ওচৰতে ৰুম লৈছিলোঁ আৰু এইপিনে আছে এনেকুৱা বাইকৰ লাগেজ পেক হৈ আছে লক্ষিত ভাইয়া গুড মৰ্ণিং আৰু এইপিনে গাড়ী আমাৰ তো এখন পেক চলি আছে এনেকৈ আৰু যাওঁ এইপিনে জেট ভাইয়াও আছে তো সেইকাৰণে ৰেডি চেডি হৈ কিনে ওলাই যাওঁ আৰু गुड मॉर्निंग गुड मॉर्निंग कैसे हो एकदम बढ़िया रेडी रेडी चले गुड मॉर्निंग बिस्कुट खाई के जाओ मेरे भाई चलो भाई और फिर से गुड मॉर्निंग भाई और फिर से अंकुर भाई अंकुर কি কৰি আছা যা গুড মৰ্নিং আৰু আমি কালি এইটো দুটা বেডত আছিলোঁ আমি দুজন অংকুৰ আমি ইয়াতে আমি দুজন ইয়াতে আছোঁ চ' ইয়াৰ পৰা ওলাই যাওঁ চাওঁ ক'ত যাওঁ আৰু ক'ত যাওঁ ভালকৈ ধুনীয়াকৈ দেখাই আছোঁ এক্সপ্ল'ৰ কৰি আপোনালোকক আমি চাগে ডাউকিত যাম তো বলক A few minutes later. পার হই গোলা তুমি উখাহু যাই রই কিনু আদর বুকুতে জাগে ভাবি তোমাক নিজর ভাবি তোমাক নিজর তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা তুমি হিতি হিত নিহানি তাপ তুমি নয় নয় তুমি পার পার তুমি হলে দুর্গিয়া থাকা কিনু সাওনিরে করা শিকার তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা
এই শুকান পৃথিৱী তুমি আহিলে যি পাৰ হ'ব কলা ডাৱৰো তোমালে চাই আঁতৰিব কত ৰাতি অকলে অকলে পাৰ হ'ল ভাবি তোমাক নিথলে কত সপোনৰে ধাৰ বুকুতে বৈ যায় ভাঙি হিম বেথাৰে তুমি ডালে ডালে তুমি পাতে পাতে তুমি ফুল 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 বাক বাক তুমি খিতি খিতি নিহালি তাক তুমি নয়ে নয়ে তুমি পাৰ পাৰ তুমি হলে দূৰ হিয়াত হাহাকাৰ কিনো চাৱনিৰে কৰা চিকাৰ তুমি ডালে ডালে তুমি পাতে পাতে তুমি ফুল 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 বাক বাক আৰু এইপিনে চেৰাপুঞ্জী একদম ওচৰতে অৰাং ৰুটছ বহুতে চিনি পাই চাগে এইটো তখন ব্ৰেকফাষ্ট কৰি লওঁ ব্ৰেকফাষ্ট কৰি কিনে ইয়াৰ পৰা ওলাই যাওঁ আৰু ঠাণ্ডাটো অলপ অলপ আছে ভাল লাগি আছে আৰু ইয়াতে চাওক না ৰুলছবোৰ পৰা চেঞ্জ হৈ গ'লে খোৱাৰ আগত ট'কেন ল'ব লাগিব ট'কেন লৈ কিনে খাব লাগিব তাৰপিনে চবেই আছোঁ একেলগত হোটেলৰ বাহিৰৰ পৰা ভিউটো চাওঁ না কি ধুনীয়া হৈছে আমি যেতিয়া এইখিনি জেগাত মানে কুঁৱলী আৰু মেঘবোৰ পৰা ঢাক খাই থাকি মানে মৰম লাগিলে পাহাৰবোৰ চাওক না কি ধুনীয়া অলপ বেক কেমেৰা দেখাই দিছোঁ এনেকুৱা লাগিছে আমাৰ গাত আহি আছে ন অংকুৰ ঠাণ্ডা অকণমান আছে ব্ৰেকফাষ্ট চলে গোটা মটৰ আৰু বৰ্তমান গৈ আছোঁ ডাউকি অকণমান ডাউকি ভিলেজ ঘূৰাই লওঁ জেটপাজিক আৰু চব একেলগত আছোঁ আৰু অকণমান টাইম লেপছ চাওঁ কি ধুনীয়া এটা ভিউ আল্টিমেট এটা ভিউ আৰু অকণমান টাইম লেপছ চাই লওঁ फाइनली डाउकी पालो डाउकी जो आम बहुत बेला आज नकरों टाइम तो बहुत शर्ट हो आने कैम्पिंग स्टार्ट हो कैम्पिंग भालक भिडिओ दिन बना मैं आने
বৰ্তমান আছোঁ ডাউকি ভিলেজ আৰু যেহেতু বিকাশ দাহঁত নাই আমি জেট পাজিক আমি ঘূৰাই আছোঁ মই সমীৰণ দা আৰু অংকুৰ আছে আমি তিনিজন ঘূৰাই আছোঁ অকণমান যিখিনি পাৰোঁ কভাৰ কৰিছোঁ যেহেতু কালি মিটআপ আছে আমাৰ আৰু মিটআপত আমি যাম ধুনীয়াকৈ চ' ডিম্পুত আহিব আৰু বিকাশ দা আহি পাব দিনতে আহি পাব যিহেতু বিকাশ দা লাডাখ গৈছে আৰু এপিনে চাব আছে বাংলাদেশ এইটো বাংলাদেশ আৰু এপিনে ইণ্ডিয়াৰ পুৰা জৱানবোৰ এতিয়া ডিউটি কৰি আছে আৰু এপিনে আছে আমাৰ ইণ্ডিয়া এইখিনিৰ পৰা ইণ্ডিয়া ইয়াৰ পৰা বাংলাদেশ আপুনি ব্লগিং চলাই আছে জেট পাজি আছে আৰু লক্ষিত ভাইয়াও আছে আপুনি ইয়াৰ পৰা অকণমান সিহঁতক ঘূৰাই কিনে লৈ যাওঁ আৰু চ' অকণমান ইয়াৰ পৰা অকণমান ঘূৰাও এতিয়া যেনে লোকেল চাওঁ কিবা যদি পাওঁ দেখাই কিনে খাই চাই কিনে ইয়াৰ পৰা ধুনীয়াকৈ ওলাই যাওঁ তো আমি চাম যোৱালৈকে যাম চাগে গৈ দেখাই আছোঁ আপোনালোক গৈ কিনে ওপৰত এইটো পানীটো অকণমান ঘূৰাই এতিয়া যিহেতু নৱেম্বৰৰ পৰা ইয়াৰ পৰা কেম্পিং ষ্টাৰ্ট হৈ যাব কেম্পিঙৰ বিষয়ে মই ধুনীয়াকৈ এটা ভিডিঅ' বনাম যিটো আমাৰ কেম্পিং আগত আমি কেম্পিং খুলিছিলোঁ শ্বেয়াৰত লগৰ এজন আছে তাৰ লগতো লগ ধৰিম এই ওপৰত আছে যিটো আহি আছে লগ ধৰিবৰ কাৰণে আৰু এইটো চাইডে আমি কেম্পিং খুলিম নেক্সট মাহৰ পৰা একমাহ আছে আৰু নৱেম্বৰৰ পৰা কেম্পিং খুলিম আমি চ' আপোনাৰ কেম্পিঙৰ ডিটেইলছটো নেক্সট ব্লগত ধুনীয়াকৈ আপোনাক জনাই আছোঁ আৰু ভিডিঅ' চাওক না কি ধুনীয়া লাগি আছে এতিয়া ড্ৰোন উৰাব ট্ৰাই কৰিলোঁ বাট ড্ৰোনটো উৰাব নোৱাৰিম কাৰণ কি এইটো বৰ্ডাৰ হয় কাৰণে বৰ্ডাৰ হয় চ' সেইকাৰণে ড্ৰোনটো ইয়াতে উৰাব নোৱাৰিম তাৰপিছত চাওক না বাংলাদেশৰ মানুহবিলাক ইয়াতে চব আৰু পিনে আমাৰ এনেকৈ চলি আছে ব্লগ আছে তাতে ওপৰত আছে দা কি বাংলাদেশ যাব নেকি নাযায় বাংলাদেশ চল না अपना देश प्यारा है आपको তো যেহেতু ডাউকিত আমাৰ কেম্পিং অলপ শ্বেয়াৰত খুলিছিলোঁ নিশাল ভাইয়া যিটো মোৰ খাছ পাৰ্টনাৰ আৰু আমি আগত একেলগত কেম্পিং কৰিছিলোঁ তো নৱেম্বৰ তাত হৈ যায় না কেম্পিং তো আপোনালোকে যদি কেম্পিং কৰিব বিচাৰে ডাউকিত একদম ৱাটাৰফলছৰ ওচৰত ধুনীয়াকৈ কেম্পিং আছে আমাৰ 19খনমান কেম্পিং আমি খুলি আছোঁ তো আপোনালোকৰ কণ্টেক্ট থাকিব যদি কোনোবা আহিব বিচাৰে কণ্টেক্ট কৰিব আৰু আপোনাৰ নিশাল ভাইয়া तो निशल भैया मिलते हैं ठीक है ना तो नवंबर से स्टार्ट कर देगा कैंपिंग क्योंकि वीडियोस बहुत लोग देख रहे हैं ना तो उन लोग आने वाले हैं बहुत जल्दी तो चलिए बाय बाय मिलते हैं और ये तो सकना जोते जाओ तो लोग पामे तो ভাল লাগে এটা মেন জাম जो मिलेगा আপনারা से क्यों रोड पे कह रहे जाम भी मिल सकता है हेलो तो जाके फॉलो है बोल अब मजा का उला जाओ पानी नहीं लेना চব খোৱা লোৱা হৈ গ'ল অলপ পানী চানী লৈ ল'লোঁ আৰু এতিয়া ওলাই যাওঁ ডাইৰেক্ট গুৱাহাটীলৈকে এতিয়া বহুত লেট হৈ গ'ল 4টা বাজে আৰু ডাউকিৰ পৰা আহি পালোঁ আমি বৰ্তমান শ্বিলং পামেই আৰু শ্বিলং আৰু 10 কিলোমিটাৰ আছে আৰু যিটো ভিউ দেখা পাইছে ন পুৰা ৰেড কালাৰ হৈছে ছানছেট হৈছে ইমান ধুনীয়া লাগি আছে ন ভিউটো চাওক না কি ধুনীয়া লাগিছে আৰু হাতৰ কালাৰ চেঞ্জ হৈছে পুৰা চাৰিওপিনে ৰঙা হৈছে আৰু এইপিনে পুৰা ফটো তোলা হৈছে আমাৰ আৰু এইপিনে ইয়াৰে ভিউ আৰু এইপিনে ডাউকিত যোৱা নতুন ৰোডবিলাক এইবিলাক বনাই আছে আৰু তাত গৈ থাকোঁ গুৱাহাটীলৈকে যিহেতু আমাৰ জেট পাজিহঁত সিহঁতে গুচি গৈছে বহুত আগতে চ' সিহঁতক ৰখি আছে চাগে আমাৰ কাৰণে আৰু সিহঁতে যাই পেলাই বহুত দূৰলৈকে শ্বিলং পাৰ হৈ গ'লে চ' আমি জলদি যাব লাগে যিমান জলদি পাৰোঁ সিহঁতক গৈ কিনে লগ ধৰোঁ আৰু যিটো ভিউ চাওক না কি মজা লাগি আছে আৰু আমাৰ এখন গাড়ী চাওক ক'ত গৈছে আপোনালোকক দেখাই আছোঁ এখন গাড়ী মানে অল ইণ্ডিয়া হোৱা নাই অল ইণ্ডিয়া হ'ব আৰু কামিং চুন আপোনালোকক দেখা হৈছে এটা বস্তু আসাম ৱেষ্ট বেংগল বিহাৰ উত্তৰাখণ্ড নহয় উত্তৰ প্ৰদেশ দিল্লী হাৰিয়ানা পাঞ্জাব জম্মু কাশ্মীৰ আৰু এইপিনে লাষ্ট লেলৈকে গৈছে লেৰ পৰা আকৌ ৰিচেণ্টলি এটা ৰাইড হৈছিলে নেপাল মাৰিলে আৰু এইপিনে আছে মেঘালয় যিটো মেঘালয় আমি আহিছোঁ আজি এইপিনে মেঘালয় কমপ্লিট আৰু এইপিনে আমাক দিব যায় নেক্সট লেভেল আৰু এইপিনে কামিং চুন নেক্সট ৰাইড আহি আছে অতি সোনকালে সেইটো লাহে লাহে কম বাৰু আপুনি চাওক গাড়ী নেক্সট কামিং চুনটো ক'লৈকে যাব
এতিয়া চাওঁ অল ইণ্ডিয়া হ'ব পাৰে লাডাখো হ'ব পাৰে লাডাখ নহয় লাডাখটো হৈ গৈছে অলৰেডি নাই এইবাৰ আকৌ যাব এবাৰ এইটো সাগৰৰ পাৰে যাব সাগৰৰ পাৰে উমলিংলা যাম উমলিংলা আপুনি উমলিংলা যাব লাগিব ন খাৰদুংলা হৈ গৈছে উমলিংলা আৰু এটা উমলিংলা লিখিব লাগিব এইখিনি উমলিংলা লিখি দিব সেইপিনে চলি আছে আমাৰ ফটোগ্ৰাফিত কোন আছে আজি এইপিনে চাওক ফটোগ্ৰাফি চলি আছে চাবাই পৰিৱেশ চাবা A few minutes later. আৰু বৰ্তমান আহিবলৈ বৰা পানীত দাদা দোকানৰ ম'ম' খালোঁ তবে ম'ম' থৈ দেখাই দিয়ে 50 টকা 10 পিচ ম'ম' 10 পিস তাতে আছে চিকেন আছে চিকেন ললিপপ আছে চিকেন ললিপপ কিतना আছে 30 টাকা 30 টাকা ইটো বেস মোমো আছে ভেজ ম'ম' চিকেন ম'ম' বেস তবে মজা খাওঁ খাই কিনে ওলাই যাওঁ মজা কেনেকুৱা খাই কেনেকুৱা পালা মজা পালোঁ ভিডিঅ' কৰিলোঁ তো খাই কিনে ওলাই যাওঁ আমি যাব লাগিব আকৌ 1 ঘণ্টামান লাগিব আৰু দোকান লগ পাই আছোঁ বাই 1 hour later. সো আহি পাই গ'লোঁ এনেকৈ দিচাং ৰিজৰ্ট আৰু শ্বিলঙত ৰাস্তা আৰু ভিডিঅ' কৰা নাই যিটো কৰোঁ ন লাইট চাইট নাই আৰু কি ভিডিঅ' কৰিম তো ডাইৰেক্ট ৰিজৰ্টত আহিলোঁ সেইকাৰণে বাকী সিহঁতে পাঁচজন আছে ভিতৰত অংকৰ আছে মোৰ লগত আৰু সৌমেন্দ্ৰত অলৰেডি গুচি গৈছে আৰু সিহঁতে আছে 13 চন হ'ব ৰুমবিলাকত চব লিখা আছে মেঘালয় কিবা কিবি লিখা আছে ন চৰাইঘাট ত্ৰিপুৰা এইপিনে পাঁচজনত ভিতৰত আছে অলপ লেট হৈ গ'ল প্ৰায় 10:30 বাজিলে তো যাওঁ ভিতৰলৈ অকণমান কথা চথা পাতি আৰু কালি যাব লাগিব মিটআপ আছে চ' মিটআপ অকণমান এৰেঞ্জ কৰিব পাৰিম সৌমেন্দ্ৰ আৰু তলত যাম একেলগত যিটো বিকাশ দা নাই যিহেতু চ' গৈ কিনে লগ পাইছোঁ আৰু যাওঁ ভিতৰলৈ অকণমান 1 hour later. তো অকণমান লাইট খানা চানা খাই ললোঁ খানা চানা খাই কিনে মজা কৰি ওলাই যাওঁ এইপিনে আছে भैया गुड नाइट गुड नाइट तो कल मिलते हैं मीटअप पे अपने हम लोग का बॉस पूरा सो रहा है गुड नाइट चलिए बाय बाय लग पाइছো बाय बाय गुड नाइट ৰাতি আকৌ দেখা নাপাবা আমি চবকে বাই বাই দিছোঁ অংকুৰ গুড নাইট এই অংকুৰ মুখৰ পৰা ৰগনা আহিছে বাহ আমি যাতে কৰো না টাটা বাই বাই সমীৰণ অংকুৰ ব্ৰক থৈ আহিলোঁ ড্ৰপ কৰি আৰু মই আৰু অংকিত ভাইয়া এতিয়া অংকিত ভাইয়া মোক ড্ৰপ কৰি যাওঁ মালিগাঁও আৰু গৈ আছোঁ আৰু এইপিনে আছোঁ বৰ্তমান চানমাৰী একদম ৰাস্তা অৱস্থা বেয়া এইটো ইমান ৰাতি তথাপি মানে ট্ৰাফিক লাগিছে এনেকুৱা লাগিছে না এতিয়াও ট্ৰাফিক লাগি আছে চ' যিয়ে নহওক আৰু কালি যিটো বিকাশ দাওঁতো আহি আছে বিকাশ দা যিটো লাডাখ আছে কালি আহিব বিকাশ দা আৰু ডিম্পু দাওঁতো আহিছে কালি লগ পাইছোঁ মিটআপত অংকিত ভাইয়া কালি মিটআপত লগ পাম কাল মিটআপ জবৰদস্ত পুৰা খাতাৰনাক মিটআপ হৈ আছে নেক্সট ব্লগত ধুনীয়াকৈ আপোনাক কৈ আছোঁ বাৰু তো এইটো ভিডিঅ' এইখিনি তোৰ বাই বাই লগ পাইছোঁ নতুন ভিডিঅ'তে আৰু মিটআপৰ লগত বাই বাই গুড নাইট